নমস্কাৰ। আজি প্ৰস্তুত কৰিবলৈ লৈছোঁ কাচকলৰ এখন আঞ্জা। তাৰ বাবে প্ৰয়োজন হ'ব এটা কাচকল, এটা আলু, এটা পিঁয়াজ আৰু লৈছোঁ জলকীয়া। কাচকল কেইপিচ আৰু আলু মই সিজিবৰ বাবে প্ৰেছাৰ কুকাৰ এটাত দি দিছোঁ আৰু লগত দিছোঁ অলপ নিমখ আৰু মই 2 কাপ পানী ইয়াত দি দিছোঁ। এয়া 2 কাপ পানী দি দিছোঁ। কাচকলখিনি সিজি হোৱাৰ পিছত মই আলু, কাচকল, এটা পিঁয়াজ, জলকীয়া, নিমখ, আদা দি পিটিকা কৰি ল'লোঁ। এখন কেৰাহীত তেল গৰম কৰি মই সেই পিটিকাৰে সৰু সৰু এটা বল বনাই এনেকৈ দি দিছোঁ। আমি কম জুইত কাচকলৰ এই পকৰিকেইটা ভাজি থাকিব লাগিব। বেছি জুই দিলে ওপৰ অংশটো দে যাব পাৰে, গতিকে আমি কম জুইত এনেকৈ কাচকলৰ পকৰিকেইটা ভাজি থাকিব লাগিব। তেতিয়া সহজে ভাগি নাযায়। এয়া কাচকলৰ পকৰি হৈয়ে গ'ল। এতিয়া পুনৰ তেল গৰম কৰি পিঁয়াজখিনি দি দিছোঁ আৰু ইয়াত দিছোঁ হালধি আৰু এচামুচ গৰম মছলা। মই বেছি মছলা ব্যৱহাৰ কৰা নাই। এতিয়া দিছোঁ খুদ বিলাহীৰ পেষ্ট। খুদ বিলাহী যথেষ্ট টেঙা হয়, আঞ্জাখন খাবলৈ সোৱাদ লগা হয়। আৰু এতিয়া আঞ্জাখন অলপ ডাঠ হ'বৰ বাবে মই মগু দাইল আৰু আলু সিজাই দি দিছোঁ। এয়া আঞ্জাখন উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াত দিম মই কাচকলৰ পকৰিকেইটা। ইয়াত দি দিছোঁ আৰু অলপ গোটা জলকীয়া দি দিছোঁ। যিহেতু খুদ বিলাহী টেঙা হয়, সেইকাৰণে অলপ জ্বলা কৰিবৰ বাবে দি দিছোঁ আৰু দিছোঁ এয়া মৰাণ আদা, ঘৰতে হৈছিল, ইয়াত দি দিছোঁ। এয়া প্ৰস্তুত হৈ গ'ল কাচকলৰ আঞ্জা। আপোনালোকে গৰম ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। ধন্যবাদ।